Welcome to MdEmravlog. তো আপোনালোকৰ খবৰ কেনেকুৱা আশা কৰোঁ সকলোৰে ভাল মোৰ খবৰ ভাল তো আজিৰ ভিডিঅ'টো বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ যাই আছে তো বিশেষকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যিবিলাকে ইউটিউবত নতুন চেনেল খুলিছে আৰু মোৰ নিচিনা যিবিলাকৰ চেনেলত 400-500 এনেকুৱা সাবস্ক্ৰাইব আছে তো সিহঁতৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব তেনেহ'লে বুজি পাব যে কিহৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ ভিডিঅ' তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে গমেই পাইছে যে কিহৰ কাৰণে ইমান গুৰুত্বপূৰ্ণ ভিডিঅ' তো থাম্বনেইল চাইছে আপোনালোকে প্ৰথমতে তো মই এটা ভিডিঅ' পোষ্ট কৰিছিলোঁ আদিম যুগৰ তো তাতে মোৰ ভিডিঅ'ত বহুতো ভিউজ আহিছিল 70k ভিউজ আহিছিল ওয়াচ টাইম 200ৰ ওপৰত আহিছে তাৰ পিছত সাবস্ক্ৰাইব আহিছে 200 মান তো মই হেতু ভিডিঅ'ত মানে এনে ভিউজ হোৱাৰ কাৰণে বহুতো আনন্দিত হৈছিলোঁ তো এতিয়া মানে মাজত অলপ ভিডিঅ' পোষ্ট কৰা নাই ইয়াৰ কাৰণে যে তাতে মোক কপিৰাইট আহিছিল তো কিহৰ কাৰণে কপিৰাইট আহিছে আপোনালোকক কৈ আছো তো মই তাতে এটা চেনেলৰ পৰা মিউজিক লগাইছিলোঁ তো বহুতো হেতুত সাবস্ক্ৰাইব আছিল 2-3 মিলিয়ন মান সাবস্ক্ৰাইব আছিল সেই কাৰণে মই তাৰ পৰা মিউজিক লগাইছিলোঁ কপিৰাইট নোহোৱা তো মোৰ এনেকুৱা ভিউজ হোৱাৰ পিছতে তাতে কপিৰাইট মাৰি দিছিল তো হেতু কপিৰাইট মই এৰাইছোঁ বহুত দিন পিছৰ তাৰ পিছত মাজত মই সেই কাৰণে ভিডিঅ' আপলোড দিয়া নাই তো আজি মই এইটো ভিডিঅ' বনাই আছো কপিৰাইট এৰাৰ পিছত তো তাতে মোৰ অপচন আহিছিল ভিডিঅ'টো ডিলিট হৈ যাব এটা আৰু এটা আহিছিল যে ভয়েস বিলাক নোহোৱা হৈ যাব তো মই ভিডিঅ'টো বহুত ভিউজ হোৱাৰ কাৰণে মই ভিডিঅ'টো ডিলিট কৰি দিয়া নাই তো তাতে মই ভয়েস বিলাক সেইবিলাক আঁতৰি দিছোঁ তো সেই কাৰণে ভিডিঅ'টো ৰৈছে তো তাতে বহুত সাবস্ক্ৰাইব আছিল সেই কাৰণে মই ৰাখি দিছোঁ ভিডিঅ'টো তো আপোনালোকেও এনেকুৱা ভুল নকৰিব তো আপোনালোকক কৈ আছো কোনটো চেনেলৰ পৰা আপোনালোকে মিউজিক লগালে তো কপিৰাইট নাহিব তো হেতু আপোনালোকক কৈ দি আছো স্ক্ৰিনত চাওক ইউটিউব লাইব্ৰেৰী তো তাতে যাই আপোনালোকে মিউজিক ডাউনলোড কৰি লগাব পাৰিব একো প্ৰবলেম নাই তো আপোনালোকে তাৰ পৰা লগাব মই এতিয়া তাৰ পৰা ইউজ কৰি আছো একো প্ৰবলেম আহা নাই তো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ভিডিঅ'ত যদি মিউজিক লগাব লাগে তেনেহ'লে লগাব আৰু এটা কথা তাতে আপোনালোকে বেলেগৰ ভিডিঅ' এনেকুৱা ধৰণৰ ইউটিউবত আপোনাৰ চেনেলত আনি কিনে লগাব নোৱাৰে মানে সেইবিলাক লগালে কপিৰাইট সম্ভৱ আৰু এনেকুৱা বহুতো যে চেনেলবিলাক উৰি যোৱা সম্ভৱ হৈ থাকে তো সেইবিলাক আপোনালোকে ভুল নকৰিব তো আপোনালোকে আপোনালোকৰ ৰিয়েল ভয়েসটো দিব বেলেগৰটো ইউজ নকৰিব তো তাৰ পৰা মই যেটো চেনেলৰ নাম কলো তাৰ পৰাই আপোনালোকে মিউজিক লগাইব একো প্ৰবলেম নাহে তো গুৰুত্বপূৰ্ণ ভিডিঅ' এইখিনিয়ে আছিল তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ লাইক সাবস্ক্ৰাইব কৰি দিব আৰু যিবিলাকে সাবস্ক্ৰাইব এতিয়ালৈ কৰা নাই তো এতিয়াই কৰি দিয়ক আৰু আপোনালোকে শ্বেয়াৰ কৰিলে মানে যিবিলাকে নতুন চেনেল খুলিছে সিহঁতৰ ওচৰত গ'লে সিহঁতে গম পাব তো কেনেকৈ ভিডিঅ' বনাব লাগে বা কেনে ধৰণৰ মিউজিক লগাব লাগে তো সিহঁতে গম পাব সিহঁতে হেনেকৈ ইউজ কৰিব তো আপোনালোকে বেছি শ্বেয়াৰ কৰক তো শ্বেয়াৰ কৰিলে মোৰো মানে লাভ হ'ব অলপ তো আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা আৰু মই এইখিনিতে মোৰ ভিডিঅ'টো শেষ কৰোঁ আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি আছো তো এইখিনিতে মোৰ ভিডিঅ' শেষ